গাইজ আপোনালোকে চাব লৈছে চাইদুল ব্লগ। মই আছোঁ আমাৰ গাঁৱতে, বানপানী হৈ আছে। বানপানী সম্পূৰ্ণ দৃশ্যবোৰ দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি চাই থাকক। পাগলাৰ বানে চব চেছ কৰি পেলাইছে, কাল ৰূপ ধাৰণ কৰিছে। গতিকে মই দেখাই আছোঁ, ঘৰবোৰ উটাই গৈছে। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। পানী কেতিয়াৰ পৰা আহিছে? ৰাতিপুৱা 7টা বজাৰ পৰাই। এনে ঘৰ চৰ কিবা আপোনালোকৰ একদম পুৰা তল গৈছে। হা ঘৰ বিছনাৰ ওপৰত পানী উঠছে। হয় নেকি? এতিয়া ক'ত লৈ যাই আছে? এতিয়া আমি শিবিৰত যাই আছে আমাৰ মাহিৰ ঘৰত। দিয়ক এই পানী ৰাতিপুৱাৰ পৰা মোটামুটি 5টাৰ পৰা। 5টাৰ পৰা পানী ক'ৰ পৰা পানীটো আহিছে? পানীটো ভূটানৰ পৰা। এতিয়া আপোনালোকৰ ঘৰ চৰ কিবা তল গৈছে না? ঘৰত থাকিব পৰা জাগাই নাই। হয় নেকি? এইগিলা ল'ৰা ছোৱালী লৈ কিনে এতিয়া জাগা বিচাৰি আছো, উকা জাগা বিচাৰি আছো। কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকতি উটিয়ে মোক কৰিলে কঙাল। ক'ত যায় এতিয়া তই? আমি উদ্ধাৰ অভিযান চলাইছোঁ। ক'ত মানুহ ভাই গৈছে, ক'ত চৰৰ চানা ভাই গৈছো, ক'ত কিবা ভাই গৈছে, সেইগিলা আমি উদ্ধাৰ কৰিছোঁ বৰ্তমান। কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকতি উটিয়ে মোক কৰিলে কঙাল। নামচাঙৈ 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 কিয়নো আনিলি মৰণৰে বান নামচাঙৈ 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 কিয়নো আনিলি মৰণৰে বান খেতি দৰা উভতাই দে ভঁৰালৰো ধান খেতি দৰা উভতাই দে ভঁৰালৰো ধান। আছেনে তোৰ গুৰিতে ইয়াৰে সমিধান কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি বানপানী উঠছি, ঘৰত থাকিবৰ উপায় নোহোৱা হৈছে গাইজ। একদম অৱস্থা ভয়া। এইবিলাক মানুহ চাগে পানীত পৰিছে। মোক কৰিলে কঙাল। ডাউৰি ডাউৰি বস্তুবিলাক আনিব যাই আছে। ফাইনেলি এইখিনি আছিলে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। অহা ভিডিঅ'ত